গাইজ আজি মই আপোনালোকৰ মাজলৈ অন্য এটা মিনি ব্লগ লৈ আহিছোঁ। তো চাই থাকক, মই আজি মিনি ব্লগত কিনো দেখাম তাকে চাই থাকক। মানে কি জানে, কঁঠালৰ মুচি আপোনালোকে খাইছেনে? মই হ'লে বহুত আগতে সৰুতে খাইছিলোঁ দেই। যেতিয়া আমাৰ কি তাত ফ'ৰলেন আহিল আৰু কঁঠালৰ গছজোপা কাটি পেলালে আমাৰ কি ককাৰ ঘৰত আৰু। তো তেতিয়াৰ পৰা মই কঁঠালৰ মুচি খাব নোপোৱা হ'লোঁ। আৰু আজি মই কি যোনখন ঘৰত মই বিয়া হৈছোঁ তাত কঁঠালৰ গছ সেইটো কাৰণে ইয়াত মই খাবলৈ পাইছোঁ আৰু দেই। সেইকাৰণে ভাবিলোঁ আজি কঁঠালৰ মুচি দি চাটনি বনাই খাওঁ, বগৰী আৰু কঁঠালৰ মুচি। তাকে আপোনালোকে চাই থাকক। এয়া দেখিছেনে, কঁঠালৰ মুচি মই দুটা, বেছি নহয় সৰু সৰু দুটা ছিগি আনিছোঁ আৰু তাৰ লগত বগৰী দি একে থেতালিছোঁ আৰু তাত অলপমান জলকীয়া গুড়ি নিমখ সানি আৰু এখন কলপাতত ধুনীয়াকৈ উলিয়াই খাইছোঁ। কি যে টেষ্টি লাগিছে নহয়, আপোনালোকে খালে ক'ব আৰু মোৰ নিচিনা এনেকৈ কি যাৰ যাৰ খাবলৈ মন যায় খাবচোন। ইমান কি টেষ্টি লাগে। আমাৰ বৰ্তা ছোৱালীজনী আজিলৈকে খাই পোৱা নাই, তাই খাই কৈয়ে আছে ইমান ভাল লাগিছে, ইমান ভাল লাগিছে, বহুত ভাল লাগে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। বাই।